So hey what's up people, welcome back to my YouTube channel again. So guys, বহুত দিনৰ পৰা আইছো আজি ব্লগ বনাবলৈ। So গম নাপাওঁ চানকুলিতে কেনেকা হৈ আছে। কলেজত আহিব তালে যাব পাৰে গমছে। বিহু বুলি ওলাই দিলো লোক। আজি মানে আমাৰ ওচৰতে ছট পূজা নেকি বুলি কয়, ছট পূজা না শৰৎ পূজা বুলি কয়। তো তাতে যাইছো আৰু গপ্ৰটো নাই এইকেইদিন কেইদিনমানৰ পিছত মই এটা গপ্ৰ লৈছোঁ নতুন। এইকেইদিন মানে মই পাৰ্টিছোঁ গপ্ৰত ভিডিঅ' শ্বুট কৰা। তো মানে বহুত দিন গেপ থাকছি মোৰ ব্লগ বনোৱা। তো য'ত যাম না লোকেশ্যনটো পাম আৰু ভিডিঅ'ৰ নাই এইফালে আছে আৰু দুজন। তো ভিডিঅ' কোৱালিটি কেনে হৈছে কমেণ্টত জনাব, চাউণ্ড কোৱালিটি কেনে হৈছে কমেণ্টত জনাব। আৰু গাইজ আমাৰ 2K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল। এইটোৱে ভাল লাগিছে আৰু না ভাই। কেনে ফিলিং ইফালে আছে দুজন, ভালে আছোঁ মই ভাই। তো দেখিব পাৰে পূৰা হেণ্ডচাম হৈছোঁ মই। তো গাইজ শর্ট পূজা দেখাও। ভাই তো দেখিব পাৰে এইটো হ'ল মেইন জেগাটো। ভিডিঅ' কোৱালিটি চাউণ্ড কোৱালিটি কেনে হৈছে কম। तो फाइनली जिस चीज का इंतजार कर रहा है वो मेरी आ चुका है। तो अभी সো গাইজ ইয়াতে চাব পাৰে গোটেইকেইটা ইউটিউবাৰ। तरफ বাহ 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 কি খবৰ দেখাই নাপাই দেখোন। वो टाइम आ चुका है अभी। দেখো গাইজ দেখো तो वो आप देखो देखो अभी शाम हो चुका है। तो कैमरा क्वालिटी वो देखो गाइस। वो देखो ओएमजी। ओह माय गॉड ओएमजी। क्या है भाई ये क्या है भाई। ओएमजी ओह माय गॉड। ये इतना तेजी से घूम रहा है ना क्या ही बोलो भाई। एक्सट्रीम लेवल खत्म हो चुका है ओह माय गॉड। সো গাইজ इसके बाद भी কি কি চব দেখালোঁ আপোনালোকক। গোটেইকেইটা ব্লগাৰ নাছিলে একো কথা ক'ব ইচ্ছা নাই মোৰ। তো দেখা পাৰে বাইকৰ মানে আমাৰ কিবা ব্ৰেকটো ধৰা নাছিল অলপ আগত বালিত সোমাইছিলোঁ, এইটো চাব পাৰে। তো গাইজ আজি ইমান বিশেষ ইমান কথা নকলোঁ।
তো যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰোঁতে ছাবস্ক্ৰাইব কৰিব আৰু চ' অলপ দেখালোঁ আৰু বিহুৰ ওচৰত ছট পূজা নে কি পূজা বুলি কয় এতিয়া যাওঁ অলপ এনজয় কৰোঁ মেইন কথাটো কি মানে ইয়াতে তো গাইজ পিঠি পুৰা বিজি লগত সানি লৈ পিনে এনেকুৱা ঘূৰাই মানে কি কবি আৰু চুপটাক ব্লগ বনাইছোঁ ভাই তো চাব পাৰে চেহেৰা টেহেৰা লোক কি লাগিছে ঠাণ্ডা এনেও নাই চলিছোঁ কিন্তু আমি চকুকেইটা ইফালে যোৱা কাৰণে চাওঁ তো গাইজ ইহঁতৰ কথাটো শুনিব তো আকৌ লগ পাইছোঁ এটা নতুন ব্লগত কণ্টিনিউ ব্লগ দিবি পাৰি কি কৰিবা ভাইজ হা ইনটো কৰি দি ৰ খাব লাগিব লগ তো গাইজ মানুহৰ গুটি চোৱা মানুহৰ গুটি প্ৰথমে চোৱা মানুহৰ গুটি ইফালে মানে ঘৰত যোৱা অৱস্থা আৰু আমিও যাম এতিয়া বহুতখিনি চালোঁ আৰু তাতে যদি ঘূৰাওঁতে দেখিছে আপোনালোকে পিঠিত মানে বৰশী সানি পোঙাই ঘূৰি আছিল ভালকৈ মানে ক্লিয়াৰনেছটো আপোনালোকে নাপাব কাৰণ বহুত দূৰৰ সুন্দিয়া আৰু তো যে নহওক গাইজ আজিলৈ বাই বাই নতুন হৈছে ছাবস্ক্ৰাইব লাইক চাইক কৰি দিব আৰু দে দে আৰু দে আৰু